স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, অইন দিনৰ দৰে আজিও আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। বন্ধুসকল, সমগ্ৰ ভাৰতৰ লগতে অসম ৰাজ্যতো আয়ুষ্মান মিত্ৰৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া আপুনি অনলাইনৰ জৰিয়তে আয়ুষ্মান মিত্ৰৰ বাবে অনলাইন আবেদন কৰিব পাৰিব আৰু মাত্ৰ 5-6 মিনিটৰ ভিতৰতে আপুনি আয়ুষ্মান মিত্ৰৰ ইউজাৰ আইডি পাছৱৰ্ড লাভ কৰিব। বন্ধুসকল, এইটো সম্পূৰ্ণ বিনামূলীয়া আৰু গভৰ্ণমেণ্ট হয়। আপুনি ইয়াৰ বাবে এটকাও খৰচ কৰিব নালাগে আৰু আপুনি এই আয়ুষ্মান মিত্ৰৰ ইউজাৰ আইডি পাছৱৰ্ড পোৱাৰ পিছত আপুনি সাধাৰণ জনতাৰ আয়ুষ্মান কাৰ্ড বনাই মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে এই আয়ুষ্মান মিত্ৰৰ বাবে কেনেদৰে অনলাইন আবেদন কৰিব আৰু এই আয়ুষ্মান মিত্ৰৰ ইউজাৰ আইডি পাছৱৰ্ড পোৱাৰ পিছত আপোনালোকে কি চৰকাৰী সুবিধা লাভ কৰিব, ইয়াৰে সকলোবোৰৰ বিষয়ে আপোনাক আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা জনাই দিয়া হ'ব। গতিকে আপুনি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। ইয়াৰ বাবে আপুনি pmjay.gov.in/Ayushman Mitra এইটো ৱেবছাইটলৈ লগইন হ'ব লাগিব। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই ৱেবছাইটৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ ডাইৰেক্ট এই লিংকটোত ক্লিক কৰি এইটো পেজলৈ আহিব পাৰিব। তো বন্ধুসকল, এইটো পেজলৈ অহাৰ পিছত আপোনালোকে ৰাইট ছাইডৰ ফালে ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা পেজ দেখিবলৈ পাব। ইয়াতে চাওক ইউজাৰ মেনেজমেণ্ট, ইয়াতে আপোনাৰ আয়ুষ্মান মিত্ৰ ৰেজিষ্ট্ৰেশ্যন এইটো যি লিংক আছে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে চাওক আপুনি এনেকুৱা এটা সেলফ ৰেজিষ্ট্ৰেশ্যন পেজ দেখিবলৈ পাব। ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ এই দুয়োটা আপোনালোকে ফিল আপ কৰি এই সাবমিট অপশ্যনত ক্লিক কৰি দিব আৰু সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি চাওক KYC অথেণ্টিকেশ্যন, ইয়াতে আপুনি এই চেক বক্সটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰলৈ এটা OTP যাব। আপুনি OTPটো ইয়াতে টাইপ কৰি দিব। নেক্সট আপুনি ভেলিডেট OTPত ক্লিক কৰি দিব। ভেলিডেট OTPত ক্লিক কৰাৰ লগে লগে KYC হেজ বিন ভেৰিফাইড ছাকচেছফুলি বুলি এনেকুৱা এটা মেছেজ দেখিবলৈ পাব। নেক্সট আপুনি অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ এনেকুৱা এটা পেজ দেখিবলৈ পাব। ইয়াতে আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে পাৰ্চনেল ডিটেইলছত আপোনাৰ নাম, জেণ্ডাৰ, ডেট অফ বাৰ্থ, ষ্টেট নেম, ডিষ্ট্ৰিক্ট নেম এই সকলোবোৰ আপোনাৰ অটো ফিল আপ হৈ আহিব। আপুনি জাষ্ট ইয়াতে যিবোৰ অটো ফিল আপ হোৱা নাই আপুনি সেই অটো ফিল আপ নোহোৱা ঠাইবোৰত আপুনি ঠাইবোৰ ফিল আপ কৰি দিব। ইয়াতে চাওক মোৰ এড্ৰেছটো অহা নাই, তো ইয়াতে মই মোৰ এড্ৰেছটো ফিল আপ কৰি দিছোঁ। নেক্সট ইমেইল আইডি, ইয়াতে মোৰ ইমেইল আইডিটো দি দিছোঁ। তো ইমেইল আইডিটো ফিল আপ হোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ এটা ভেলিড ফটো, পাছপৰ্ট ফটো আপুনি ইয়াতে আপলোড কৰিব লাগিব। তো তাৰ বাবে মই মোৰ পাছপৰ্ট ফটোটো আপলোড কৰিলোঁ। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক কমিউনিকেশ্যন এড্ৰেছ ডিটেইলছ, এইটো যদি আপোনাৰ পাৰ্চনেল এড্ৰেছৰ লগত ছেম হয় তেতিয়াহ'লে আপুনি এই চেক বক্সটোত আপুনি ক্লিক কৰি দিব। নেক্সট আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি চাওক ডিক্লাৰেশ্যন, তো ইয়াতে চাওক আই এম নট এ কাৰেণ্ট ইউজাৰ অফ এক্সিষ্টিং PMJAY চিষ্টেমছ ACM TMS BIS এই তিনিওটা কাম আপুনি আগতে কৰা হ'ব নালাগিব। চ' তাৰ বাবে আপুনি এই চেক বক্সটোত আপুনি টিক মাৰ্ক দিব লাগিব। নেক্সট আপুনি সেল্ফ ৰেজিষ্টাৰ এই অপশ্যনটোত ক্লিক কৰি দিব আৰু সেল্ফ ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা এটা মেছেজ দেখিবলৈ পাব। চাওক আপোনাৰ আয়ুষ্মান মিত্ৰৰ যিটো ID হয় সেইটো ক্ৰিয়েট হৈ গৈছে। এতিয়া আপুনি অ'কে অপশ্যনত ক্লিক কৰি দিব আৰু অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকুৱাকৈ দেখিবলৈ পাব। ইয়াতে জাষ্ট আপুনি আয়ুষ্মান মিত্ৰ লগইন এই অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰাইট ছাইডৰ ফালে চাব আয়ুষ্মান মিত্ৰ লগইন, ইয়াতে আপোনাৰ আইডিটো লিখি দিব। আপুনি যিটো আয়ুষ্মান মিত্ৰৰ ID পালে সেই আইডিটো ইয়াতে লিখি দিব আৰু আয়ুষ্মান আইডিটো টাইপ কৰাৰ পিছত আপুনি তলত থকা এই প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইল নাম্বাৰলৈ এটা OTP যাব। আপুনি জাষ্ট অ'কে কৰি দিব আৰু অ'কে কৰি আপুনি ইয়াতে OTPটো টাইপ কৰি দিব আৰু OTPটো টাইপ কৰি আপুনি তলত থকা ভেলিডেট অপশ্যনত ক্লিক কৰি দিব।
ভেলিডেট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱাকৈ এটা পেজ আহিব। চ' এই পেজটো আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি চাব ইউজাৰ মেনেজমেণ্ট ডেশ্ববৰ্ড। ইয়াতে চাওক, ইয়াতে আপুনি কি কি কাম কৰিছে ইয়াতে আপোনাৰ গোটেইখিনি শ্ব' কৰিব। চ' মই যিহেতু আজি নতুনকৈ ID ক্ৰিয়েট কৰিছোঁ তাৰ বাবে মোৰ ইয়াতে 00 দেখাই আছে। বন্ধুসকল আপোনালোকেও এনেদৰে আপোনাৰ আয়ুষ্মান মিত্ৰৰ ID ক্ৰিয়েট কৰিব পাৰিব। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি আজি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব, কিয়নো মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় লৈ আহোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনাৰ নিশ্চয় অলপ হ'লেও উপকাৰ হ'ব। চ' আজিলৈ এয়াই, ধন্যবাদ। জয় আই অসম।